আজি এইটো ডেলিভাৰী দিছোঁ আৰু তেখেতে মৰিগাঁও আপোনাৰ ভাল নামটো ক'ব এটা তেওঁ খগেন কোঁৱৰ হয় আৰু মৰিগাঁও কোন জেগা চাবুকধৰা আজি তেখেতক আমি N70 ৰাইচ মিল ডিজেল ইঞ্জিন হৈ গোটেই দিছোঁ আজি হৈছে তাৰিখ কিমান 30 তাৰিখ 30 তাৰিখে আমি ডেলিভাৰী কৰিছোঁ আৰু তেখেতক গোটেই আমি আৰু ছাপোৰ্ট দিম যি লাগে আৰু তেখেতে কেছ পইচাৰে লৈছে আৰু তেখেতক শুভকামনা কৰিছোঁ আৰু আমাৰ কোম্পানীৰ ফালৰ পৰা সদায় ছাপোৰ্ট থাকিব আৰু প্ৰতি মাহে 30 তাৰিখে আমাৰ ভিডিঅ' কলিং মিটিং হ'বই যি সমস্যা থাকে এইটো আমি সদায় সমাধান কৰিম যাতে আমাৰ কাষ্টমাৰৰ প্ৰব্লেম পাব নালাগে আৰু অসমৰ সকলো ৰাইজকে কৈছোঁ যাতে অৰিজিনেল বস্তু লয় ভাল বস্তু লয় আৰু আমি ইঞ্জিন দিছোঁ ইঞ্জিনৰ দামে আমাৰ মোটামুটি 50,000 টকা পৰিছে সেইকাৰণে ভাল বস্তু দিছোঁ যাতে লং টাইম চলিব আৰু ইঞ্জিনটো মোটামুটি আমাৰ 1 বছৰ ৱাৰেণ্টি থাকিব আৰু আমাৰ ফালৰ পৰা আৰু 1 বছৰ ৱাৰেণ্টি আমি দিম যাতে কিবা প্ৰব্লেম হ'লে মোটামুটি 2 বছৰ আপুনি আমাৰ পৰা কণ্টিনিউ ছাপোৰ্ট পাব আৰু আমি টাৰ্গেট লৈছোঁ যে 6 মাহতে পইচাটো উঠি যায় এইটো আপোনালোকৰ শুভকামনা দিলোঁ আৰু ঠিক আছে ধানৰ চাউলৰ এইটো লৈ লওক ফটো খিচিলে হ্যাঁ ফটো খিচিলে কাঠকেইটা লাগে যদি লৈ লওক কাঠকেইটা লাগে যদি লৈ লওক অঁ লৈ লওক কামত লাগিব ঘৰত কামত লাগিব পাৰে আপোনাৰ বাক্সাও লাগে আপোনাৰ বাক্সাও কথাই নাই ले लिया फोटो ले लिया हाँ আপোনাৰ আধাৰ কাৰ্ড এটা মোক দি দিব আধাৰ কাৰ্ড এটা বিলটো বনাই মই হোৱাটছএপত দিব লাগিব ন কিবা আছেনে বা যিকোনো এটা ডকুমেণ্টছ কি হোৱাটছএপত দি দিব অঁ হোৱাটছএপত দি দিব অঁ দি দিয়ক এই কাৰ্টুনটো তলেদি দিব লাগিছিল এইটো itu नीचे उठा देना ধানৰ চাউলৰ এইটো লৈ লওক ফটো খিচিলে হ্যাঁ ফটো খিচিলে কাঠকেইটা লাগে যদি লৈ লওক
কাঠকেইয়া লাগে যদি লৈ লওক নালাগে লৈ লওক আমি আৰু জ্বলাবই লাগিব অঁ লৈ লওক কামত লাগিব ঘৰত কামত লাগিব পাৰে আপোনাৰ বাক্সাও লাগে আপোনাৰ বাক্সাও কথাই নাই ले लिया फोटो ले लिया हाँ আপোনাৰ আধাৰ কাৰ্ড এটা মোক দি দিব আধাৰ কাৰ্ড এটা বিলটো বনাই মই হোৱাটছএপত দিব লাগিব নহয় কিবা আছেনে বা যিকোনো এটা ডকুমেণ্টছ কি হোৱাটছএপত দি দিব অঁ হোৱাটছএপত দি দিব অঁ দি দিয়ক এই কাৰ্টুনটো তলেদি দিব লাগিছিল এইটো ओके तो नीचे उठा देना ধানৰ চাউলৰ এইটো লৈ লওক फोटो खींच ले हाँ फोटो खींच ले কাঠকেইয়া লাগে যদি লৈ লওক কাঠকেইয়া লাগে যদি লৈ লওক নালাগে লৈ লওক আমি আৰু জ্বলাবই লাগিব অঁ লৈ লওক কামত লাগিব ঘৰত কামত লাগিব পাৰে আপোনাৰ বাক্সাও লাগে আপোনাৰ বাক্সাও কথাই নাই ले लिया फोटो ले लिया हाँ আপোনাৰ আধাৰ কাৰ্ড এটা মোক দি দিব আধাৰ কাৰ্ড এটা বিলটো বনাই মই হোৱাটছএপত দিব লাগিব নহয় কিবা আছেনে বা যিকোনো এটা ডকুমেণ্টছ কি হোৱাটছএপত দি দিব অঁ হোৱাটছএপত দি দিব অঁ দি দিয়ক এই কাৰ্টুনটো তলেদি দিব লাগিছিল এইটো
ওকে একটু নিচে উঠাবে না কিহৰ মেচিন এইটো ধানৰ চাউলৰ সেই আমাৰ গাঁৱত সেই ডাঙৰ ডাঙৰ মেচিন ইয়াত আছে এইটো লৈ লওক ফটো খিচিলে হ্যাঁ ফটো খিচিলে কাঠকেইয়া লাগে যদি লৈ লওক কাঠকেইয়া লাগে যদি লৈ লওক নালাগে লৈ লওক নহ'লে আমি ইয়াত জ্বলাবই লাগিব অঁ লৈ লওক কামত লাগিব ঘৰত কামত লাগিব পাৰে আপোনাৰ বাক্সাও লাগে আপোনাৰ বাক্সাও কথাই নাই ले लिया फोटो ले लिया हाँ আপোনাৰ আধাৰ কাৰ্ড এটা মোক দি দিব আধাৰ কাৰ্ড এটা বিলটো বনাই মই হোৱাটছএপত দিব লাগিব নহয় কিবা আছেনে বা যিকোনো এটা ডকুমেণ্টছ কি হোৱাটছএপত দি দিব অঁ হোৱাটছএপত দি দিব অঁ দি দিয়ক এই কাৰ্টুনটো তলেদি দিব লাগিছিল এইটো ওকে একটু নিচে উঠাবে না কিহৰ মেচিন এইটো ধানৰ চাউলৰ সেই আমাৰ গাঁৱত সেই ডাঙৰ ডাঙৰ মেচিন ইয়াত আছে এইটো লৈ লওক ফটো খিচিলে হ্যাঁ ফটো খিচিলে কাঠকেইয়া লাগে যদি লৈ লওক কাঠকেইয়া লাগে যদি লৈ লওক নালাগে লৈ লওক নহ'লে আমি ইয়াত জ্বলাবই লাগিব অঁ লৈ লওক কামত লাগিব ঘৰত কামত লাগিব পাৰে আপোনাৰ বাক্সাও লাগে আপোনাৰ বাক্সাও কথাই নাই ले लिया फोटो ले लिया हाँ আপোনাৰ আধাৰ কাৰ্ড এটা মোক দি দিব আধাৰ কাৰ্ড এটা বিলটো বনাই মই হোৱাটছএপত দিব লাগিব নহয় কিবা আছেনে বা যিকোনো এটা ডকুমেণ্টছ কি
হোৱাটছএপত দি দিব অঁ হোৱাটছএপত দি দিব অঁ দি দিয়ক এই কাৰ্টুনটো তলেদি দিব লাগিছিল এইটো ওকে তো নিচে উঠাবে না ধানৰ চাউলৰ এইটো লৈ লওক ফটো খিচলে হ্যাঁ ফটো খিচলে কাঠকেইয়া লাগে যদি লৈ লওক কাঠকেইয়া লাগে যদি লৈ লওক নালাগে লৈ লওক নহ'লে আমি আৰু জ্বলাবই লাগিব অঁ লৈ লওক কামত লাগিব ঘৰত কামত লাগিব পাৰে আপোনাৰ বাক্সাও লাগে আপোনাৰ বাক্সাও কথাই নাই ले लिया फोटो ले लिया আপোনাৰ আধাৰ কাৰ্ড এটা মোক দি দিব আধাৰ কাৰ্ড এটা বিলটো বনাই মই হোৱাটছএপত দিব লাগিব নহয় কিবা আছেনে বা যিকোনো এটা ডকুমেণ্টছ কি হোৱাটছএপত দি দিব অঁ হোৱাটছএপত দি দিব অঁ দি দিয়ক এই কাৰ্টুনটো তলেদি দিব লাগিছিল এইটো ওকে তো নিচে উঠাবে না রোদের দিকে কোবাই দিলে এই সব ভেতরে ধুলিবিলাক ওলাই পেট্ৰল দিব লাগিব অলপ ন আর এইটো পেট্রোল দি ধুই দিব এইটো পঞ্চটো পেট্রোল দি ধুই দিব তলটো ডিজেল দি ধুই দিব না তলটো একো দিব নালাগে খালি রোদত দিব খালি উবাই লেলা এইটো যেতিয়া মোবাইলটো চেঞ্জ কৰে আপুনি তেতিয়া কৰিব কাম প্ৰথমে 4 ঘণ্টা চলোৱাৰ পিছত 6 ঘণ্টা চলোৱাৰ পিছত তেতিয়া নালাগে আপুনি যেতিয়া 12 ঘণ্টা কৰিব তেতিয়াহে আপুনি এইটো চাফা কৰিব মানে মোবাইলটো 6 ঘণ্টা পিছত আপুনি পেলাই দিব 4 ঘণ্টা পিছত 6 ঘণ্টা 4 ঘণ্টা 6 ঘণ্টা প্ৰথম 6 ঘণ্টা তাৰপিছত
পিছততো আপুনি 12 ঘণ্টা বা 13 ঘণ্টা 12 ঘণ্টা বা 13 ঘণ্টাৰ মাজত চেঞ্জ দুবাৰ হ'ল তাৰপিছততো 18 ঘণ্টাত কৰিব 3বাৰ হ'ল তাৰপিছততো 25 ঘণ্টাকৈ আপুনি চলাই যাব 25 ঘণ্টা পাৰ নকৰিব এটা ইঞ্জিনত ডিজেল ইঞ্জিনত 24ৰ পৰা 23ৰ পৰা 25 ঘণ্টা চলাব পাৰি তাৰপিছত মোবাইলটো ৰং নোহোৱা হৈ যায় 25 ঘণ্টা চলাটো বহুত সময় ধানৰ চাউলৰ এইটো লৈ লওক ফটো খিচিলে হ্যাঁ ফটো খিচিলে কাঠকেইটা লাগে যদি লৈ লওক কাঠকেইটা লাগে যদি লৈ লওক নালাগে লৈ লওক নহ'লে আমি আৰু জ্বলাবই লাগিব অঁ লৈ লওক কামত লাগিব ঘৰত কামত লাগিব পাৰে আপোনাৰ বাক্সাও লাগে আপোনাৰ বাক্সাও কথাই নাই ले लिया फोटो ले लिया हाँ আপোনাৰ আধাৰ কাৰ্ড এটা মোক দি দিব আধাৰ কাৰ্ড এটা বিলটো বনাই মই হোৱাটছএপত দিব লাগিব নহয় কিবা আছেনে বা যিকোনো এটা ডকুমেণ্টছ কি হোৱাটছএপত দি দিব অঁ হোৱাটছএপত দি দিব অঁ দি দিয়ক এই কাৰ্টনটো তলেদি দিব লাগিছিল এইটো ओके तो नीचे उठा देना যদি ইঞ্জিনটো ওপৰত বহায় তেতিয়া এইটো যদি দাঙি দিয়ে তেতিয়াহ'লে একদম ধুনীয়াকৈ মিলি যাব ইমানখিনি নাযায় নহয় আপুনি ইঞ্জিনটো যেতিয়া দাং খুৱাই দিব তেতিয়াহ'লে মিলি যাব নলগালে প্ৰব্লেম আছে নেকি নাই নাই প্ৰব্লেম নহয় বুজিছে ই বেল্টৰ ভিতৰতহে থাকিব এইটো বেলৰ ছেফটিৰ কাৰণে আৰু এইটো চাই বুজি পাইছে আছেনে ই লাইট ক'তো নালাগে বেল্টটো পুলি সদায় বেল লাগি আছে না পুলিটোৰ ওপৰত নাথাকে ভিতৰত থাকিব একো টেনশ্যন নাই
তেতিয়া আপুনি ভিডিঅ'টো কৰি ল'ব অঁ ঠিক আছে